অসমীয়া ভাষা সাহিত্যৰ জনক কোন? উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? উত্তৰটো হ'ল কীৰ্তন। প্ৰথম অসমীয়া গদ্য লেখক কোন? উত্তৰটো হ'ল ভট্টদেৱ। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? উত্তৰটো হ'ল পদ্মনাথ গোহাঞিবৰুৱা। প্ৰথম অসমীয়া নাটক কোনখন? উত্তৰটো হ'ল শংকৰদেৱৰ চিহ্ন যাত্ৰা।